হাই গাইজ, গুড মৰ্ণিং। আজি মহাসপ্তমী। আজি মহাসপ্তমীৰ সকলোলৈ শুভেচ্ছা থাকিল। কালি যিহেতু হোৱাটো অলপ দেৰি হৈছিল, সেইটো কাৰণে আজি উঠাটো অলপ দেৰি হ'ল। একো নাই, চলি যায়। কেতিয়াবা দেৰিকৈও উঠিব লাগে ন, কিমাননো সদায় সোনকালে উঠিম। এতিয়া সময় 8টা বাজিছে। 8টা বজাত আজি উঠাটো হৈ গৈছে। ইয়াৰ পিছত কি কৰোঁ আপোনালোকক দেখাই যাওঁ। আজি যিহেতু ভ্লগ নাম্বাৰ 2, পূজাৰ কেইদিন যিহেতু ভ্লগ দিম বুলি ভাবিছোঁ, গতিকে আজি ভ্লগ নাম্বাৰ 2। আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি মুখ চুখ ধুই পেলাই চাহ তাহ খাই মেলি আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ এই ওচৰৰে পূজা এখনত গৈ সেৱাটো কৰি আহোঁ। যিহেতু আজি সপ্তমী হয়, আজিৰ পৰা যিহেতু মানে ভালকৈ পূজা ষ্টাৰ্ট হ'ব, মা দুৰ্গা দেৱীৰ ওচৰত আশীৰ্বাদ লৈ আহোঁ। সেইটো কাৰণে সোনকালে এতিয়া আজৰি হৈ মেলি গা পা ধুই মেলি যাব লাগিব। যাব এতিয়া এই চাহ খাই পেলাই মই এই জেলপি আনিবলৈ যাম। আজি জেলপি খাব লাগে ন? এয়া এতিয়া জেঠু যাব জেলপি আনিবলৈ। গাইজ, এতিয়া যিহেতু আমি পূজালৈ যাম বুলি ভাবিছোঁ, গতিকে গাটো সোনকালে ধুই লওঁ। গা পা ধুই আজৰি হৈ একদম ধুনীয়া হয় মা গোসাঁনীৰ ওচৰত আশীৰ্বাদ লৈ আহোঁ ন। এতিয়া গা পা ধুই মেলি ৰেডি হৈ ল'লোঁ। এতিয়া কিবা এটা খাই লওঁ আৰু জেঠায়ে বনাই আছে। সৰুকৈ কিবা এটা খাই লওঁ। ভাত যিহেতু নাখাওঁ, পূজাত সেৱা কৰিব লাগিব, গতিকে খাই লওঁগৈ। এয়া জেঠায়ে আমাৰ কাৰণে একদম ধুনীয়াকৈ বনাই দিছে খাবলৈ। পূজা বুলি আৰু এক্সাইটমেণ্ট নাইকিয়া হৈছে আৰু শুইহে থাকিব লাগিব। শুই থকাতে বেছ, আপোনালোকেও শুই থাকক আৰু। তাই শোৱাৰ পৰা উঠি মেলি ভাত চাত খাই এতিয়া সন্ধিয়া 5মান বাজিব হৈছে আৰু। এতিয়া আমি আকৌ ফুৰিবলৈ ওলাই যাওঁ। আমাৰ আৰু দিন পৰিছে এইবাৰ। ভাবিছিলোঁ শুই থাকোঁতে পূজা যাবগৈ চাগে, শুইয়ে চাগে পূজা কটাব লাগিব বুলি ভাবিছিলোঁ, কিন্তু নাই, নহয়। এক্সাইটমেণ্ট আকৌ এতিয়া ষ্টাৰ্ট হৈছে। এতিয়া আমি আকৌ পূজা চাবলৈ যাম। এতিয়া আমি ধুনীয়াকৈ চাহ খালোঁ, মৌচুমী টেঙা খালোঁ, খাই বৈ একদম ফ্ৰেছ হয় এতিয়া আমি ওলাই যাম। ৰেডি হোৱা খাব। কালি দেখুওৱা এই ইমান ধুনীয়া পূজাখনৰ ওচৰত আজি আকৌ পালোহি। কিমান ধুনীয়াকৈ সজাইছে চব। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। ঠিক আছে, ঠাকুরবাড়ির পূজা হয়, ঠাকুরবাড়ির পূজা হয়, আরতি হয়ে আছে বর্তমান। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। এতিয়া গাইছ আমি নকাৰী পূজা চাবলৈ গৈ আছোঁ। যোনখন আটাইতকৈ বেছি ভিৰ হয়, অলপমান দূৰ হয় কাৰণে
টমটম নতুনকৈ আহিছে ইমান ভিৰ দেখিবলৈ পাইছে ৰাস্তাত বহুত ভিৰ এই পূজাখনত বহুত ভিৰ হয় ৰাস্তাটো পূৰা ভিৰ হৈ আছে জেলেপি খাব নেকি গাইছ জেলেপি ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা অসমৰ শিল্প কিছুমান দেখা আছে এই পূজাখনৰ মেইন আরে এলো 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 মা এই ওপৰৰ ফালে দেখিব পাইছে হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা বলো দুর্গা মাই কি বলো দুর্গা মাই কি আরে বলো দুর্গা মাই কি পূজাখনত দেখক অসমৰ থলুৱা শিল্প কিছুমান দেখুওৱা হৈছে ইয়াত তাঁতশাল এইটো ঢেঁকী সপ্তমীতে তোমারে আসনে দিলাম গাইছ আমি এতিয়া বেংগলী কলনীৰ পূজা চাবলৈ গৈ আছোঁ নতুন জামা নতুন শাড়ি ঘর পুজো বারো আরে সব কিছুতে প্রেম জড়িয়ে আছে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা আজি পূজা ইমানতে সামৰিলোঁ আমি এতিয়া ঘৰমুৱা হৈছোঁ আৰু ভালেই লাগিল চাই মানে ভালেই হৈছে আৰু বিশেষকৈ এই সিংহৰ মুখৰ পূজাখনৰ ডেক'ৰেশ্যনটো ভাল লাগিছে তাকে নকাৰীখনৰ লাইটিঙৰ ডেক'ৰেশ্যন বহুত ধুনীয়া হৈছে আৰু বেংগলী কলনীৰ পূজাখন আগতে যিমান ভাল হয় এতিয়া সিমান ভাল হোৱা নাই হ'লেও ভালেই হৈছে আৰু আজি ইমানতে সামৰিলোঁ গাইছ এতিয়া আমি ঘৰলৈ গৈ আছোঁ আজি ল'ৰাটোক পূজা বুলি গিফ্ট দিছে কোনে দিলে কৈ দিয়া আকৌ পূজা চাই কেনেকুৱা লাগিল লখিমপুৰত ফাইনেলি গাইজ ঘৰত আহি পাই গ'লোহি এতিয়া ফ্ৰেছ হৈ মেলি আজৰি এতিয়া মানে অলপ টায়াৰ্ড লাগিছে দিন পূৰা খোজকঢ়া হ'ল আৰু খালোঁ বলোঁ ব্লগটো আজিলৈ ইমানতে সামৰোঁ বেছি বিশেষ বনাই নাথাকোঁ আৰু কেনেকৈ সোনকালে ভাত চাত খাই মেলি আজি সোনকালে শুই থাকিব লাগিব গাটোতে ইমান ভাল লগা নাই চ' আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ পাৰিলে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব বুলি আশা কৰিব পাৰে আৰু ইমান
নাজানো আৰু ডেইলি ব্লগ যিকেইদিন মই ইয়াত আছোঁ সেইকেইদিনৰ ভিডিঅ'কেইটা দিম বুলি ভাবিছোঁ চাই থাকিব আৰু আগলৈও এনেদৰে মৰম দি থাকিব তেতিয়াহ'লে গুড নাইট গাইজ বাই বাই